সদন পৰিচালনা কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিল অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডাক্তৰ নোমল মমিন। বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোত সদন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ গৈ একেদিনাই দুয়োজনে সদনৰ পৰা নিলম্বন কৰিলে বিৰোধীৰ 14 বিধায়কক। বাজেট অধিৱেশনৰ ষষ্ঠ দিনটোৰ প্ৰশ্নকালীন ঘণ্টাতে নিলম্বিত হ'ল বিৰোধীৰ 3 বিধায়ক। প্ৰশ্নকালীন ঘণ্টাৰ প্ৰথমটো মৌখিক প্ৰশ্ন আছিল AIUDFৰ বিধায়ক আশৰাফুল হুছেইন। মৌখিক প্ৰশ্নৰ পৰিপূৰক প্ৰশ্ন কৰিবলৈ যোৱাৰ সময়তে সদনত উত্তেজিত হৈ আশৰাফুল হুছেইনে অধ্যক্ষৰ ৰুলিং অৱমাননা কৰে। এই আচৰণত ক্ষুণ্ণ হৈ প্ৰশ্নকালীন ঘণ্টাৰ বাবে আশৰাফুলক নিলম্বিত কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ইয়াৰ পাছতে জল জীৱন মিছন সন্দৰ্ভত মৌখিক প্ৰশ্ন কৰিছিল AIUDFৰ বিধায়ক ৰফিকুল ইছলামে। উত্তৰ দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্তৰ দি থকা সময়ত বিধায়ক অখিল গগৈয়ে মন্ত্ৰীক বাধা দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। অধ্যক্ষই দিয়া বাৰম্বাৰ ৰুলিঙক অখিল গগৈয়ে অৱমাননা কৰাত আশৰাফুলৰ পথেৰে পথিক হ'ল অখিল গগৈও। অসম চৰকাৰক জল জীৱন মিছনৰ আঁচনিৰ ধনবিলাক দিয়া নাই। সেইকাৰণে এতিয়াও ঠিকাদাৰক 11,246 কোটি টকা দিবলৈ বাকী আছে। আনহাতে জল জীৱন মিছন আঁচনি যিবিলাক জলমিত্ৰ নিযুক্তি দিছে, জলমিত্ৰবিলাককো এতিয়ালৈকে দৰমহাটো আমাৰ পঞ্চম আপোনাৰ ফাইনেন্স কমিছনৰ পৰা দিয়া আছে। ফাইনেন্স কমিছনৰ জিলা পৰিষদলৈ কাম কৰিবলৈ যায় পইচা, সেই জিলা পৰিষদলৈ যোৱা ৰাইজৰ গাঁৱত কাম কৰিবলৈ যোৱা পইচাৰে এতিয়ালৈকে জলমিত্ৰবিলাকক দৰমহা দি আছে। সেইকাৰণে বাৰম্বাৰ দাবী জনাইছো যে জলমিত্ৰবিলাকৰ চাকৰি নিয়মীয়া কৰিব লাগে, তেওঁলোকক ৰেগুলাৰাইজ কৰি দিব লাগে, তেওঁলোকক চৰকাৰী চাকৰি কৰিব লাগে। প্ৰশ্নকালীন ঘণ্টাৰ পাছত AIUDFে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে অনা বিশেষাধিকাৰ ভংগৰ অভিযোগত সদন স্থবিৰ হৈ পৰে। বাৰে বাৰে AIUDFে এই বিষয়টো উপস্থাপন কৰি হুলস্থুল কৰাত উপাধ্যক্ষ ডাক্তৰ নোমল মমিনে সদনৰ পৰা নিলম্বন কৰে AIUDFৰ বিধায়কবৰ্গক।
আমি তো প্রবাসে আছো আপনারা নদীর জায়গাতে উঠে কি জানেন 10 মিনিট ঠান্ডা রোদ ইউ হ্যাভ টু স্পেন্ড 10 মিনিটস কত মিনিট ভাই 10 মিনিট সার্ভাইভ করেছে আপনারা আপনারা 10 মিনিট বাইরে যাব দিয়েছে বাইরে যাও সদনত উপস্থিত থকা AIUDFৰ 11 বিধায়কক নিলম্বন কৰাৰ সময়ত একেলগে সদনৰ পৰা ওলাই যায় কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদো। কেমেৰাত অঞ্জন ডেকা আৰু সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট স্যার এইটো মানে সিট মানে কি এইটো কি বুঝাই অলপ বুঝাই দিয়ক স্যার সিট মানে কি কি বুলি ক'লে সিট মানে একেতে যদি কাম না আপুনি এইটো বুঝাই দিয়ক সিট মানে কি আপুনি এইটো বুঝাই দিয়ক একেতে যদি স্যার বুঝি নাপালো আপনি যদি কাম করে কই দিও অনারেবল মেম্বার 3 নম্বর স্যার আর যদি আপনি কি লাগে আপনি কোয়েশ্চন কৰক সেইকাৰণে এসেম্বলি কোয়েশ্চন কৰিছে মানে তেখেতে মাননীয় অধ্যক্ষ মহোদয় তেখেতে চিঞৰ বাখৰ কৰিলে তেখেতৰ সমষ্টি মানুহে দেখিব লাগে বুলিব লাগে মতলব তেখেতৰ মতলব প্লিজ মাইক আমাৰ এই সদনৰ এটা মৰ্যাদা আছে ব্যৱহাৰ কৰিবলৈ দিব নোৱাৰো গোটেই বস্তুটো এক্সপান্ড হ'ব লাগে এক্সপান্ড হ'ব Okay, ঠিক আছে কোয়েশ্চন নাম্বার 86 অনারেবল মেম্বার হিতেন্দ্রনাথ গোস্বামী অধ্যক্ষৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে স্যার মিনিস্টার প্লিজ কোনো কোয়েশ্চন নহলে কি ৰিপ্লাই থাকিব আপুনি যে ক'ব আপুনি হাউস অফ অলৰেডি প্লিজ বাহিৰত কথা পাতিব প্লিজ এইটো হয় ঠিক আছে এটা রেকর্ড না থাকিব সবৰে আপোনালোকৰ ৰেকৰ্ড না থাকিব এইখিনি কথা ৰেকৰ্ড না থাকিব তারা এটা ৰেকৰ্ড না থাকিব প্লিজ আরে অন্য গুৰুত্বপূৰ্ণ বিষয়বিলাক আছে হাউজত আমার পাখি ক্ষমা কৰিব লাগে বাহিৰত আলোচনা কৰিব দুটা এটা সেন্সর এটা বিশেষ প্ৰিভিলেজ দিছিল এই দুটা বিষয়ে আপোনাৰ পৰা কম মতামত বিচাৰিছোঁ বিশেষ প্ৰিভিলেজ এটা আছিল আৰু এটা সেন্সর মিশন এগেইনষ্ট মন্ত্ৰী প্লিজ আরে বহুত না সবে বহুত আরে হাউস কোন চলাবলৈ দিও না বহুত আপোনাৰ আরে মোৰ দে হাউ উই ক্যান সময় 5 মিনিট কাজ আছে হাউ উই ক্যান
to make ক্ষমা খুজিব লাগে সদায় এনেকুৱা সাম্প্ৰদায়িক কথা কৈ আপুনি মানি লয় যিবিলাক আইন পাৰ্লামেণ্ট শব্দ হৈছে দুয়োপক্ষ বাদ দিব লাগে সদনত ক্ষমা খুজিব লাগে সদনত ক্ষমা খুজিব লাগে যদি ক'বলৈ মই ক'ব বিচাৰিছোঁ অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ পৰা অৰ্ডাৰ ওলাইছে তাত স্পষ্ট কৰিছে যে নিয়া তিয়া নাই স্যার আপনি এগুলা মানে কমিউনাল যাত্রা আপনি মাননীয় অধ্যক্ষ মহোদয় আপুনি এই ঘটনাটো কৈছিলে মিয়াৰ যিখিনি বস্তু আমাৰ শালীনতা ব্যাঘাতজনক যিখিনি বস্তু আনপাৰ্লিয়ামেণ্টাৰী বুলি আমি গণ্য কৰিম সকলো ষ্টেটমেণ্ট আমি এক্সপেণ্ড কৰিম মাননীয় উপাধ্যক্ষ মহোদয় আজি যিটো প্ৰসংগ কৈছে এই প্ৰসংগত সুপ্ৰিম কোৰ্টে কৈছে ইম্পৰ্ট টেষ্ট অৰ্থাৎ এটা বেয়া শুনাই কিন্তু বহুতৰ উপাধি থাকে কেনেকুৱা আগতে তেনেকুৱা উপাধি আছিলে সেই গতিকে কেনেকুৱা প্ৰসংগত কৈছে তাৰ ওপৰত নিৰ্ভৰ কৰিব মানুহৰ উপাধি থাকে উপাধি বদলাব নোৱাৰি আমাৰ অসমীয়াত কিছু উপাধি আছে যিটো অন্য জেগাত বেয়া বুলি কোৱা হয় সেই গতিকে এই কথা তেওঁ কেনেকৈ সাহস কৰিলে এনেকৈ কোৱা উচিত নাছিল সেই গতিকে এনেকুৱা নকৰিবলৈ অনুগ্ৰহ কৰি ভৱিষ্যতে সতৰ্ক মানে 85 ৰ পৰা আমি এই সদনত বিধায়ক কৰিবলৈ আছো আজিলৈকে চিট শব্দটো কোনো এজন 126 বিধায়কৰ কোনো মুখত ওলোৱা নাই চিট শব্দ একাৰণে চিট শব্দটো ওলোৱাৰ পিছতে এই ঘটনাটো হৈছে কিন্তু এইটো কোৰ্টত তেনেকুৱা ধৰণৰ কথা যেতিয়া আমাৰ এলপিৰ কথা কৈছে এই শব্দটো এক্সপেণ্ড কৰা হৈছে আৰু শব্দটো কৈ দিয়া হৈছে যাতে ভৱিষ্যতে তেনেকুৱা ধৰণৰ মন্তব্যবিলাক দিয়াৰ পৰা দূৰত থাকে মাননীয় উপাধ্যক্ষ প্ৰত্যেকবাৰে মিছলিডিং ভুল উত্তৰ দি থকা হয় এতিয়া ব্ৰিজ অফ প্ৰিভিলেজ আনিটো লাভ নহয় গতিকে এইটো কি বুলি নকয় কি কম ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় এবাৰ মাননীয় অধ্যক্ষ মহোদয় লাগি আছে মাননীয় অধ্যক্ষ মহোদয় আপুনি সদনটো চলিব দিব নে এনেকুৱা কৰি থাকিব সদন চলিব দিব নে এনেকুৱা কৰি থাকিব সদন চলিব দিব নে আপুনি এনেকুৱা কৰি থাকিব